ভিউৱান আহক আজি বাগানখন দেখুৱাই। এইখিনি দেখিছেনে? এইখিনি বেবী কৰ্ণ আৰু এইপিনে এয়া চুইট কৰ্ণ খোৱা হৈছে অলপ। এয়া চুইট কৰ্ণ আৰু এয়া বেবী কৰ্ণ। মোৰ বাগানত দেখি ঢেৰ ভেৰাইটি আম লাগিছে। এইজোপা হ'ল নামডগমাই হোৱাইট, সৰু পুলি 12 ইঞ্চি টাবত আছে। এইপিনেও আছে এয়া দেখিছে? এইপিনে এইজোপা হৈছে ইণ্ডিয়ান ভেৰাইটি চুইৰিয়া। ঢেৰ লাগিছিল কিন্তু দুটাহে ৰ'ল। পুলিটো একেবাৰে সৰু। এই 12 ইঞ্চি গ্ৰ' বেগত আছে, সৰু পুলি দুটাহে ৰ'ল। এইজোপা দেখিছে? এয়া এইখিনি চাওক। এজোপা ইণ্ডিয়ান ভেৰাইটি অৰুণিমা। এইফালেও আছে এইজোপা সেই 12 ইঞ্চিতে আছে। এইজোপা আলফানছো। এয়া দেখিছেনে? গোটেইখিনি মানে এই চুইট কৰ্ণ বেবী কৰ্ণে মানে একেবাৰে বেৰি আছে। এই ভিতৰ ফালেও আছে, ওপৰলৈও আছে, সিটো চাইডেও আছে। দেখা পোৱা ভালকৈ নাযায় মানে। এইজোপা আলফানছো। এইজোপা দেখিছেনে? বানানা মেংগো। এই দেখিছেনে? নেট দি ঢাকি থৈছোঁ। সেইপিনেও আছে পিনেও আছে। কিমান দীঘল হৈছে চাওকচোন। মোৰ হাতখনো এহাত হৈছে। বেগ এটাত আছে। এইটো কি মানে কিং অফ চাকাপাত। এইটো একদম ৰেড কালাৰ হ'ব আৰু বহুত মিঠা হয়। ডাঙৰ হ'ব, এইটো আধা কেজিমান ওজনৰ হ'ব। চাকাপাত এইটো সৰু কিন্তু মানে লাগিছিল কিন্তু দুটা ৰৈছিল, কিন্তু এটা ইয়াৰ পৰা এইখিনিৰ পৰা সৰি গ'ল অলপ ডাঙৰতে। কেঁচাতে মিঠা কিন্তু। এইজোপা হ'ল কাটিমন। এতিয়া লগা নাই, ঠাণ্ডা ছিজনত লাগিব। এইজোপা 12মহীয়া আম। নেক্সট ভিডিঅ'ত আঙুৰ দেখুৱাম। আঙুৰ থোপা লাগিছে।